উঠিব যদিহে আপুনি এজন পুৰুষ তেন্তে এতিয়াৰে পৰা আপুনিও সাৱধান হওক আপুনি বাৰু হোৱাটছআপ চলাই নেকি তেন্তে আপোনাৰ বিপদ আহিব পাৰে যিকোনো মুহূৰ্ততে অসমৰ এইগৰাকী বোৱাৰীয়ে বিভিন্ন জনলৈ হোৱাটছআপৰ জৰিয়তে ভিডিঅ' কল কৰে বিভিন্ন পুৰুষলৈ ভিডিঅ' কল কৰি নিজৰ উলংঘৰ শৰীৰ প্ৰদৰ্শন কৰে ভিডিঅ' কলত আৰু এনেকৈ ভিডিঅ' কলিং কৰি স্ক্ৰীন ৰেকৰ্ডিং কৰি ৰাখে এইগৰাকী বোৱাৰীয়ে ইয়াৰ পাছতে আৰম্ভ হয় হানি টেপিং ব্লেকমেইলিঙৰ জৰিয়তে টকা ডিমাণ্ড কৰে নহ'লে ভিডিঅ' ভাইৰেল কৰা হ'ব বুলি দাবী উত্থাপন কৰে ফোন কৰা পুৰুষজনলৈ এনেকৈ বহুত জনৰ পৰা লাখ লাখ টকা ইনকম কৰিছিল এইগৰাকী বোৱাৰীয়ে শেষত এজন পূজাৰীক এনেদৰে হানি টেপিং কৰি 5 লাখ টকা ডিমাণ্ড কৰোঁতে সকলো যেন জল পটকৈ ধৰা পৰিল এই বোৱাৰীগৰাকী আৰু এতিয়া আৰক্ষী জালত এইগৰাকী বোৱাৰী এনেধৰণৰ ভিডিঅ' কলিংসমূহৰ পৰা